হাই গাইজ সকলোকে আকৌ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই গৈছোঁ বহুত ধামাকালা জেগাত গৈ আছোঁ আপোনাৰ ভালকৈ আছে এতিয়া নকওঁ ক'ত যাম কি কথা গোটেই ভিডিঅ'টো চাই দিব শেষলৈকে আৰু বাইক হোৱাৰ কাৰণে বেয়া লাগিছে ন সেইকাৰণে এইফালে যাম আৰু বহুত ধামাকালা ভিডিঅ' কৰিবলৈ গৈ আছোঁ আৰু আগতে যে ডাইক কাটি অলপ বেয়া লাগিব সেইটো মানে ডাইক কাটি লওঁগৈ এতিয়া গৈ পূৰা দাড়ি চুলি টেবুলি পূৰা ফ্ৰেছ লওঁগৈ নহয় জানো বোলো আগতে দাড়িখিনি কাটি লওঁ কাটি লোৱাৰ পিছত মই দেখাইছোঁ গোটেই কণ্টেণ্ট ভিডিঅ' কৰি থাকিব আজি ভিডিঅ' বহুত ধামাকা কৰিবলৈ গৈ আছে ব'লক যাওঁ এতিয়া ডাইৰেক্ট কাটি লওঁ ব'লক হাই গাইজ বৰ্তমান পৰা চুলি তুলি কাটি পৰা ৰেডি হৈ আহিছোঁ পৰা দেখিছে আপোনালোকে পৰা মজা কেনেকুৱা লাগিছে ক'ব কমেণ্ট এটা কৰিব আৰু এতিয়া গাটো ধুই লওঁ গাটো ধোৱাৰ পিছতে আজি দিনটো আৰম্ভ কৰিম আৰু নহয় জানো গাটো ধুই লওঁ গাটো ধোৱাৰ পিছতে পূৰা দেখুৱাই আছোঁ চাই দিব ভিডিঅ'টো শেষলৈকে ব'লক এতিয়া গাটো ধুই লওঁ গাটো ধোৱাৰ পিছতে আপোনালোকক ভালকৈ দেখুৱাম আৰু আজি ভিডিঅ'টো কৈছোঁ আগতে কৈছোঁ আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে সাংঘাতিক ধামাকা কি কামত ক'ত কি কেনেকৈ কৰিম গোটেই ভিডিঅ' দেখুৱাই থাকিম চাই দিব শেষলৈকে ভিডিঅ'টো গাটো ধুই লওঁ আগতে হাই গাইজ পূৰা মই ওলাই পৰা ৰেডি আৰু মোক কেনেকুৱা লাগিছে ক'ব পূৰা মজাকৈ ওলাই লৈছোঁ আৰু পূৰা চিকাই থৈ লৈছোঁ আৰু আজি বিশেষ কাম এটা যাম পূৰা দেখুৱাই থাকিম পূৰা মজাকৈ ওচৰলৈ আহা মোক কেনেকুৱা লাগিছে দেখুৱাই দিয়া পূৰা মজাকৈ আৰু আজি মানে কৈছোঁ নহয় আৰু চুলি কাটিংটো কেনেকুৱা লাগিছে ক'ব আৰু গা পা ধুই মই চুলি কাটিং দেখুৱালোঁ আৰু এতিয়া পূৰা মজাকৈ গৈ থাকিম আমাৰ যাত্ৰা আৰম্ভ কৰোঁ নহয় জানো ব'লক আমাৰ এই যাত্ৰা আৰম্ভ কৰি আছোঁ ঘৰৰ পৰা পূৰা ওলাই মেলি ৰেডি হৈ আহিলোঁ আৰু এতিয়া বৰ্তমান ৰখি আছোঁ বাছৰ কাৰণে কাৰণ বাছটো অহা নাই তেনে ৰখি থাকিবলগীয়া আছে পুৱা এতিয়া মই ৰখি আছোঁ বা শনি আমাৰ যিটো আমাৰ বৰ্তমান ৰখি আছোঁ মই হনুমান মন্দিৰ আৰু হনুমান মন্দিৰৰ পৰা ইয়াৰ পৰাই বাছত যাব লাগিব আৰু ক'ত যাম কি কথা মই কৈছোঁ এইখিনি পিছত শেষলৈকে ভিডিঅ' চাই থাকিব আৰু গাড়ীত উঠি লওঁ নহয় জানো ব'লক আৰু গাড়ীত যোৱা ভিডিঅ' বেছি নকৰোঁ তাতে গৈ চব দেখুৱাম ব'লক এতিয়া সেইকাৰণে উঠি লওঁ আনিলে পূৰা গাড়ীত উঠি গ'লোঁ পূৰা বাছত এতিয়া পৰা মজালৈ থাকোঁ এতিয়া ক'ত যোৱা এটা চাকি দোকান তাতে দোকান কেনেকুৱা লাগে ক'ব কেতিয়াবা গাড়ীত বহি আছোঁ ব'লক তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা অলে সপোনৰ তুমি এই ৰাগিনী তুমি এই মোৰ হৃদয়ৰ শেৱালি তোমাতে আদি আদি থম হিয়াত প্ৰণয়ৰে জোনাকী দেহৰ অংগে অংগে তোমাৰ মৰমৰে শুবা তাতে বৈ যায় মোৰ আবেগৰ দেহৰ অংগে অংগে তোমাৰ মৰমৰে শুবা তাতে বৈ যায় মোৰ আবেগৰ নাযাবা দূৰলে তুমি উশাহ ৰৈ যাব কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব নাযাবা দূৰলে তুমি উশাহ ৰৈ যাব কাষৰতে থাকিলে তুমি দুচকুৱে লাগি চাব হাই গাইজ বৰ্তমান মানে কি হ'ল কালি অহা দেৰি হ'ল আৰু আহি পাওঁতে দেৰি হ'ল সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ ভালকৈ এতিয়া মৰ্ণিং পৰা শুই উঠিছোঁ শুই উঠাৰ পিছত এতিয়া গা পা ধুই লৈছোঁ এতিয়া ৰেডি হ'ম এতিয়াৰ পৰা মই বৰ্তমান আছোঁ মই আপোনাক কৈছিলোঁ পিছত ক'ম এতিয়া কৈছোঁ বৰ্তমান আছোঁ গহপুৰত আৰু গহপুৰৰ পৰা মজা মানে কি গাঁৱলীয়া পৰিৱেশ চাওক বহুত চালীয়া পৰিৱেশ আৰু মই এতিয়া পিছলৈ আহিছোঁ কাৰণ বাহঁতৰ ঘৰ এইটো বাহঁতৰ ঘৰলৈ আহিছিলোঁ
পূৰা মজাকৈ দেখাম। মই গুৱাহাটী যোৱাৰ কথা আছে, গুৱাহাটী আজি যোৱাৰ কথা আছে। যদি গুৱাহাটী আজি যোৱা হৈ যায় তেন্তে আহিব নেক্সট ভিডিঅ' পাই থাকিব আপোনালোকে, যিমান পাৰে মই দেখুৱাই থাকিম। পূৰা মজাকৈ দেখিছে বিবেকানন্দ ভিডিঅ'টো হৈছে চাব কেনেকুৱা চালিয়া লাগিছে মানে মই ইয়ালৈ আহিছোঁ 1.5 বছৰ পিছত আহিছোঁ, আৰু 1.5 বছৰ আগতে আহিছিলোঁ, আৰু 1.5 বছৰ আগত মোৰ ব্লগ বনোৱা হোৱা নাছিলে। কিন্তু 1.5 বছৰ পিছত আহিছোঁ, বহুত মানে চেঞ্জ আহিছোঁ ভাঙি। ইয়াক আহোঁতে মই ইয়াত মাছ ধৰিছিলোঁ, মানে 1.5 বছৰ আগতে আহোঁতে মাছ ধৰিছিলোঁ। পূৰা মজাকৈ এই পৰিৱেশ এতিয়া ভাল লাগিছে, যিমানটো বেকগ্ৰাউণ্ডটো ভালছে চাওক কেনেকুৱা মজাকৈ। আৰু যিমানটো পাৰোঁ ঘূৰিম, ইয়াত যিমানটো ঘূৰোঁ তেতিয়া দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে, পূৰা মজাকৈ চাই থাকিব। আৰু গহপুৰত আহি মোৰ ভাল লাগে, মানে কি ক'ম নাজানো, মই নিজকে নিজে বহুত ভাল লাগে গহপুৰত আহি। আৰু একচুৱেলি মোক গাঁৱলীয়া পৰিৱেশবিলাক বেছি ভাল লাগে, আৰু সেউজীয়া পৰিৱেশটো বেছি ভাল লাগে, সেইকাৰণে মই পূৰা আহিছোঁ। পূৰা মজাকৈ চাওক, পূৰা মজাকৈ চাওক এইবিলাক পূৰা মজাকৈ বিল চিল আছে, এইবিলাক বিল ধুনীয়া লাগে, মানে এনেকুৱা পৰিৱেশত থাকি কিবা এটা ভাল লাগে। আৰু এইখন বিল হয় এতিয়া বৰ্তমান শুকাই গৈছে, কাৰণ আৰু এইফালে নদী আছে, নদীখনো শুকাই গৈছে, কাৰণ এতিয়া নদী বিল চিলবিলাক শুকাই যায়, এখন বিল হয়। পূৰা মজাকৈ দেখিছে। মোৰ এতিয়া মানে কি ইয়াকবাৰ যেতিয়া আহিছিলোঁ মই তেতিয়া পূৰা পানী মানে কি খৰালি দিনত আহিছোঁ, মানে বাৰিষা দিনত আহিছিলোঁ, বাৰিষাত পূৰা পানী হৈ আছিলে, পূৰা এতিয়া পূৰা খৰালি আহিছোঁ, মানে 1.5 বছৰ বুলি কৈছোঁ, 1.5 বছৰ পিছত আহিছোঁ পূৰা মজাকৈ। আৰু এইবোলে মানে দেউতাই কাম কৰি আছে, পূৰা মজাকৈ। আৰু এই ভাইটিটোৱে মোক মানে কি ফুৰাবলৈ আনিছে, কাৰণ পূৰা মজাকৈ দেখিছোঁ। ব'লক এতিয়া কিমান পাৰোঁ দেখুৱাম, আৰু সন্ধিয়া ফুৰিব যোৱা কথা আছে, সন্ধিয়া দেখুৱাই আছোঁ ক'ত কি যাওঁ। হাই গাইছ, বৰ্তমান মই পাই গ'লোহি, মানে কি মই ঘৰত আছিলোঁ, ঘৰৰ পৰা মই উঠি আহিলোঁ, আৰু ভাইটি আহিছে মোৰ লগত, ভাইটিৰ লগত ফুৰিবলৈ আহিছোঁ মানে। আৰু পিছবেলা এটা যোৱা প্লেনিং কৰিছোঁ, দৌলতা চাব যোৱা প্লেনিং কৰিছোঁ, আৰু দৌলতা চাব যাম। আৰু লগতে এতিয়া বৰ্তমান আহিছোঁ মই এটা মানে 1 বছৰ আহিছিলোঁ বৰপুখুৰী বুলি কয়, আৰু বৰপুখুৰী আহিছোঁ। আৰু বৰপুখুৰীত দৃশ্য আগতে কেনেকুৱা আছিলে এতিয়া কেনেকুৱা আছিলে মই এতিয়া গৈ পোৱাগৈ নাই, চাই লওক, তাত দেখুৱাম আপোনালোকক, চাই থাকিব মজাকৈ। আৰু পূৰা গাঁৱৰ পৰিৱেশ চাওক কেনেকুৱা চালিয়া লাগিছে। এতিয়া ইমান ভাল লগা নাই, কাৰণ এতিয়া ধান চান কাটি দিয়াৰ পিছতো ইমান ভাল নালাগে। মই দেখুৱাই থাকিম, পূৰা ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আৰু কাপোৰটো চেঞ্জ কৰি ল'লোঁ, বৰপুখুৰীলৈ আহিছোঁ। আৰু ইয়াৰ পিছত যাম দৌলত পিছবেলা যাম, চাই থাকিব ভিডিঅ'টো। আৰু মই কাইলৈ ঘৰলৈ যামগৈ, ঘৰলৈ যোৱা মানে গুৱাহাটী যোৱা প্লেনিং আছে, গুৱাহাটীতো নাযাওঁ, ফোন আহিলে আজি গুৱাহাটী যোৱা প্লেনিং নহ'ব, হেৰিলৈ যাম আমি, মই ঘৰলৈ যাম আকৌ। ঘৰতে দোকানৰ পৰা ৰুমৰ পৰা ফোন কৰিছে, মানে লগৰজনে ফোন কৰিছে, যাব লাগিব। আৰু মই তাকে দেখুৱাইছোঁ বৰপুখুৰী দৃশ্য দেখুৱাই থাকিম চাওক। আৰু এইটোৱে হৈছে বৰপুখুৰী, আৰু বৰপুখুৰী দৃশ্য পূৰা মজা চাওক। ইয়াক বাওঁতে অলপ লেতেৰা হৈ আছিলে পাৰবিলাক, আৰু এইবাৰ পূৰা চাফা কৰি দিছে, পূৰা মজা লাগিছে মানে এইবাৰ আহি। আৰু কিনে গছো ৰুই দিছে এইবাৰ, ভাল লাগিছে বৰ মজাকৈ দেখিছে, পূৰা মানে কি ক'ম, কিবা এটা ভাল লাগে। আৰু গাঁৱৰ পৰিৱেশ চাওক, চাৰিওফালে পূৰা সোণালী কালাৰ হৈ আছে, মানে ধান চান কৰি দিয়াৰ পিছতো সোণালী কালাৰ হৈ থাকিব ন, আৰু পূৰা মজা লাগিছে এইফালে চাওক, পূৰা মজাকৈ। ব'লক এতিয়া ইয়াৰ পৰা যাওঁ, ইয়াৰ পৰা যোৱাৰ পিছতে মই বোলক গোটেইখিনি দেখুৱাব পৰা নাই, মানে কি ইমানো কণ্টিনিউ ভিডিঅ' কৰিব পৰা নাই। ইয়াৰ পৰা যাওঁ, ইয়াৰ পৰা যোৱাৰ পিছতে দেখুৱাম আপোনালোকক মজাকৈ দৌলত কেনেকৈ কি কৰিব পাৰি গোটেইখিনি দেখুৱাই থাকিম। ব'লক দৌলত যাওঁ এতিয়া, মানে ঘৰত যাওঁ, ঘৰত কাপোৰ কানি সলাই গা পা ধুই আকৌ ফ্ৰেছ হৈ দৌলত যাম পূৰা মজাকৈ, ব'লক। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ, আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়তে নৈ হৈ, আজি তৰাৰ মাদকতা। মই আপোনাক ভাবিছিলোঁ দৌল দেখুৱাম এইবিলাক, কিন্তু দৌল দেখুৱাব নাযাওঁ। এতিয়া আজি যাম বেলেগ এটা জেগাত, পূৰা ধুনীয়া, সেইটো ভাল জেগা বুলি কৈছে, সেইটো মজা জেগা, সেইটো ফুৰিব যাম, মানে নদীৰ কাষত ভাল লাগিব পৰিৱেশটো, সেইটো পৰিৱেশ যাম। পূৰা মই ৰেডি হ'লোঁ, ভাত পানী খাই ৰেডি হ'লোঁ। এতিয়া ব'লক এইটো জেগা দেখুৱামগৈ, কিমান পাৰোঁ কেনেকৈ পাৰোঁ দেখুৱাম, ব'লক যাওঁ। আজিকালি কিয় তুমি থাকা দূৰণিতে ৰৈ, আহা কাষৰলে বহি যোৱা হিয়াত প্ৰণয়ৰে নৈ হৈ, আজি তৰাৰ মাদকতাৰে লিখিম তোমাকৈ উন্মাদৰে গীত, তোমাকৈ গাব খোজো মই নতুন পৰাণৰ এটি গীত। তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ, তুমি চুব খুজিলেই মৰহি পৰে নিশাৰ নীৰৱতা, তুমি আহিব খুজিলে হৃদয়ত বাজে ঝংকাৰ, তুমি চুব খুজিলেই মৰহি পৰে
নিশাৰ নীৰৱতা অলে সপোনৰ তুমি এই ৰাগিনী তুমি এই হাই গাইজ বৰ্তমান আহি মই ৰুমত পাই গ'লোঁ আৰু বহুত ভাগৰ লাগিলে সেইকাৰণে এগোমতি শুই দিলোঁ আৰু শুই দিয়াৰ লগতে আপোনালোকক আজি যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু বৰবুকু চবুকু যিমান পাৰিলে দেখুৱালোঁ আৰু যিমানখিনি ঘূৰিলে দেখুৱালোঁ কাৰণ মই আকৌ লগালগ আহিবলগীয়া হ'ল যি কি নহওক আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ে মোৰ নতুন মেম্বাৰ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো